हेलो एवरीवन আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আজি আকৌ স্বাগতম জনাইছো কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে নিশ্চয় নহয় জানো আৰু মোৰো বৰ্তমান ভালে আৰু এতিয়া মই এপিনে ওলাই গৈ লৈছো মানে কাপোৰ পিন্ধিবলৈ আছে প্ৰথমে ছোৱালীজনীক এতিয়া উলিয়াই লম মানে আজি ছোৱালীজনী বেজি আছে তাকে বেজি দিবলৈ যাম আপোনালোকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আজি কি কৰো তাকে আপোনালোকক দেখাই যাম আপোনালোকে খালি ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আৰু যিসকলে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেনেহলে আৰু বলক তেনেহলে এতিয়া দেৰি কৰি নাথাকো ভিডিঅ'টো ষ্টাৰ্ট কৰো গা পা ধুৱাই দিয়াৰ পিছত মানে সদায় তাই হয় আৰু আজিও গা পা ধুৱাই পেলাই আনি দিলোঁ তাৰপিছত এতিয়া উলিয়াই হ'ল আৰু এতিয়া তাই ধুনীয়াকৈ শুই আছে সদায় শুৱাৰ দৰে আৰু আমিও আহি পালোহি আৰু আহি থাকোঁতে ভিডিঅ' কৰিবলৈ নহ'ল তাৰপিছত এয়া সকলোবিলাক বেজি ল'বলৈকে আহিছে এইফালে চাওকচোন ভালেমান কেইগৰাকী আছে বেজিকেইটা দিয়াকৈ ঘৰলৈ বুলি আহিলোঁ তাৰপিছত এয়া ঘৰ পাই আহি পিনি পূৰা খেলি আছে তাই দেখিছেনে আৰু মানে বেজি দি থাকোঁতে ভিডিঅ' কৰিবলৈ নহ'ল মানে ভিডিঅ' কৰিবলৈও লাজ লাগে দিয়কচোন বহুত মানুহ থাকে যে সেইটো কাৰণে নকৰিলোঁ আৰু এটা কাৰণ হৈছে তাই মানে প্ৰথম দুটা বেজি দিওঁতে ইমান নেকান্দিছিলে কিন্তু থাৰ্ডটো দিওঁতে বহুত বেছি কান্দিলে কাৰণ 3টা বেজি দিছে ন সেইটো কাৰণে বহুতেই বেছি কান্দিলে তাৰপিছতে এতিয়া পূৰা ঘৰ পাই আহি খেলি আছে অলপ সময়ৰ পিছত আমনি কৰিব পাৰে কাৰণ আগৰ কিবা দিওঁতে বহুতেই বেছি আমনি কৰিছিলে এবাৰ কৰিব চাগে এতিয়াতো খেলি আছে বাৰু হেল্ল' এভৰিৱান আৰু এতিয়া আমি এফালে আমাৰ পুখুৰী পিনে পিছপিনে এৰি আহি আছোঁ ৰাস্তাৰ ফালে ঘৰত বহুত বেছি গৰম তাৰপিছতে এতিয়া মানে কাৰেণ্টও নাই সেইটো কাৰণে এইফালেদি আহি আছোঁ আৰু যোৱাকালি ভিডিঅ' কৰা নহ'লে আমাৰ এই মানে বহুত আমনি কৰিলে বেজি দিলে যে সেইটো কাৰণে মানে আমনি কৰিলে আৰু ঘৰলৈ আহি পেলাই মানে 2 ঘণ্টামানৰ পিছত মানে পূৰা কান্দিলে সেইটো কাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ তাৰপিছতে এতিয়া এইফালে আহি আছোঁ মানুহজনো আছে এইফালে আমাৰ মানে খেতি য'ত আমাৰ মানে কিবা জিকা চাং পাতি থৈছে তাত কিবা কিবি দিব বোলে আৰু জিকাও দিব তাৰপিছতে এতিয়া সেইকেইটাই আছেগৈ মানুহজন আৰু আমি গোটেই 3জনী আহি আছোঁ এইফালে ইয়াত ধৰণো আমি 2জনী আৰু এতিয়া মানুহজন ক'ত আছে দেখামগৈ দেই তাত ভালেমান কেইজন আছে বাৰু সকলোকে দেখাম গৈ থাকোঁ তেনেহ'লে ব'লক আপোনালোকে চাই থাকিব এতিয়া আমি এইটো চাইডে যাব লাগিব আৰু সেইটো কাৰণে আহি আছোঁ তাৰপিছতে এইবোৰ ঘাঁহবোৰ দেখিছেনে গছবিলাক মানে গছখিনি দৰৱ মাৰি দিয়া হৈছে সেইটো কাৰণে মৰি গৈছে আৰু এইখিনি বাঁহখিনি মানে কিবা কিবি খুটি চুটি বা চাং টাং আৰু বনাবলৈ আছে চাগে সেইটো কাৰণে এনেদৰে কাটি কুটি ইয়াত থৈ দিছেহি জিকা চাংখন বনালে বাৰু আৰু কিবা চাং টাং বনাব চাগে সেইটো কাৰণে ইয়াত থৈ দিয়া হৈছে গোটেইখিনি এইফালে পাইছোঁহি আৰু দেখিছেনে আমিও আহি পাইছোঁহি আৰু এইখনেই হৈছে আমাৰ জিকা চাংখন মানে জিকা দিম বুলি কৈছে যেতিয়া সেইটো কাৰণে জিকা চাং বুলিয়ে কৈছোঁ আৰু কি জানেনে বৰষুণ বহুত দি আছিলে যে এইকেইদিন আৰু সেইটো কাৰণে এইবোৰ ঘাঁহবোৰ ওলাই গৈছে আগতে মানে ঘাঁহ ওলাইছিলে যে সেইখিনি দৰৱ দি কৈ মাৰিছিলে এতিয়া আকৌ হৈ গৈছে তাৰপিছতে এইখিনি গৰু বান্ধি থোৱা হৈছে কিন্তু আমাৰ ঘৰৰ গৰু এজনীও নহয় চব লোকৰ গৰু এইপিনে বাপেক জীয়েক পূৰা কথা পতাত ব্যস্ত দেখিছেনে তাৰপিছতে অকণমান ভালকৈ দেখুৱাই দিছোঁ আৰু এইফালে এইকেইজন চাওকচোন পূৰা মানে গেম খেলিছে অকল গেম খেলাতে থাকে সিহঁতি আৰু এইটো চাইডো অলপমান দেখুৱাই দিছোঁ ধুনীয়াকৈ এতিয়া মায়ে নেটকেইখন ঘৰলৈ নিবৰ কাৰণে জাপি আছে যিহেতু বানপানী হওঁতে নেটকেইখন দিয়া হৈছিলে মাছকেইটা নাযাবৰ কাৰণে আৰু এতিয়া ঘৰলৈ নিবলৈ লৈছে তাৰপিছতে এইফালে আকৌ চাওকচোন দেউতা আৰু ধুনু আৰু সেইডোখৰত মানে চেপা পাতিছে আৰু আমাৰ এইফালে মা
পুখুৰীত যিহেতু পানী বেছি হৈ গৈছিলে ন, সেইটো কাৰণে আজি মানে পানীখিনি অকণমান খুলি দিছে। এফালে পানীখিনি পূৰা গৈয়ে আছে আৰু মানে মাছ যাবৰ কাৰণে সেইডোখৰত চেপাটো পাতি দিছে মাছখিনি লাগিবলৈ। তাৰপিছতে এইফালে দেখিছেনে গছ পুলি 5টা আছে। আমাৰ পুখুৰীৰ পাৰতে ৰুই দিয়া হৈছে গোটেইকেইটা। মায়ে পঞ্চায়তৰ পৰা আনিছিলে, গোটৰ হয় নে কি সেনেকৈ কিবা এটা পাইছিলে আৰু মানে গোটেইকেইটা আনি পেলাই আমাৰ পুখুৰীৰ পাৰতে ৰুই দিয়া হৈছে। আৰু এইফালে ধুনু ৰখি আছে আৰু সেই গছজোপা তলতে মানে দেউতাই জাল মাৰি আছে সেইডোখৰতে, আৰু ময়ো ৰখি আছোঁহি এতিয়া ইয়াতে। আৰু এতিয়া ময়ো পুখুৰীৰ পৰা আহিলোঁ। তাৰপিছতে আমাৰ টিকলিজনীৰ লগত এতিয়া খেলি আছোঁ, দেখিছেনে ইমান ধুনীয়াকৈ হাঁহি দেখুৱাইছে। আৰু দেউতাই জাল মাৰি আছে, ধুনু মা তাতে আছে বাৰু, আৰু মাছ পাইছে বাৰু, তথাপিও কিমান পাইছে আপোনালোকক নেদেখালোঁ। আৰু এইফালে টিকলিজনী মোৰ লগত ধুনীয়াকৈ খেলি আছে। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিব। আজিলৈ আহিছোঁ তেনেহ'লে বাই বাই, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।